চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ ছবিগৃহ আইডৰ শুভ উদ্বোধন আৰু নিগমৰ দ্বাৰা প্ৰযোজিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক ছবি অনুনাদৰ শুভ মুক্তি উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। 1974 চনৰ স্থাপিত হোৱা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমে চলিত বৰ্ষৰ 4 ছেপ্টেম্বৰত 50 বছৰ সম্পূৰ্ণ কৰিব। সোণালী জয়ন্তীৰ দুৱাৰদলিত উপস্থিত হোৱা নিগমৰ বাবে অসমীয়া কথাছবিৰ প্ৰথমগৰাকী নায়িকা আইডৌ সন্দিকৈ নামত উৎসৰ্গিত এই ছবিগৃহৰ উদ্বোধন নিঃসন্দেহে এক গভীৰ প্ৰাপ্তি আৰু আনন্দৰ অভিজ্ঞতা। 2013 চনত এই ছবিগৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। 5.55 কোটিৰো অধিক টকা ব্যয়েৰে 240খন আসনযুক্ত এই ছবিগৃহ উন্নত প্ৰযুক্তিৰ সংযোজনেৰে নিৰ্মাণ কৰা হৈছে। এক উদ্যোগৰ ৰূপ পৰিগ্ৰহ কৰিবলৈ সক্ষম হোৱা অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাক এই ছবিগৃহই বিশেষ গতি দিয়াৰ লগতে মানসম্পন্ন ছবি প্ৰদৰ্শনেৰে দৰ্শক ৰাইজৰো আদৰ বুটলিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ। ৰাজ্যত চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰদৰ্শনৰ এক ইতিবাচক আৰু সুস্থ পৰিৱেশ গঢ়িবলৈ আমি আটায়ে নিৰন্তৰ প্ৰয়াস কৰিছোঁ। এই দিশত অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ জৰিয়তে কেইবালানিও পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। নিগমে ইতিমধ্যে ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্যৰে ৰাজ্যত 5টা নতুন ছবিগৃহৰ নিৰ্মাণ আৰু 9টি পুৰণি ছবিগৃহৰ পুনৰ নিৰ্মাণৰ কাম কৰি আছে। তদুপৰি নিগমে 56জন আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজকক এতিয়ালৈকে প্ৰায় 1 কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰিছে। ৰাজ্যৰ সাংস্কৃতিক জগতখন চহকী কৰা শিল্পীসকলৰ প্ৰতিও নিগমে নিজৰ দায়বদ্ধতাৰ পৰিচয় দিছে। শিল্পী কল্যাণ নিধিৰ তৰফৰ পৰা 239 গৰাকী শিল্পীক 86 লাখ টকাৰো অধিক টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে। ইতিমধ্যে নিগমে প্ৰযোজনা আৰু সহ প্ৰযোজনা কৰা 13খন চলচ্চিত্ৰৰ ভিতৰত 3খন চলচ্চিত্ৰই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হোৱাটো ৰাজ্যৰ ছবি জগতৰ বাবে নিশ্চয়কৈ এক আশাৰ বতৰা। নিগমৰ দ্বাৰা প্ৰযোজিত ৰীমা বৰা পৰিচালিত অনুনাদ দ্য ৰেজনেন্স ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সামাজিক বিষয় শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা পাবলৈ সক্ষম হৈছে। আজিৰ এই ছবিখন আৰু আন 2খন ছবিৰ শুভ মুক্তিৰ এই সুন্দৰ ক্ষণত মই 3খন ছবিৰে প্ৰযোজক, পৰিচালক আৰু শিল্পী আৰু কলা কুশলীক অভিনন্দন জনাইছোঁ। এক শক্তিশালী গণমাধ্যম হিচাপে চলচ্চিত্ৰৰ ভূমিকা একক আৰু অনন্য। চলচ্চিত্ৰৰ কাহিনী ঘটনা প্ৰবাহে মানুহৰ মনত গভীৰভাৱে ৰেখাপাত কৰে। চলচ্চিত্ৰই ব্যক্তি, সমাজীয়ন, সংস্কৃতিৰ বিভিন্ন দিশবোৰ তুলি ধৰি ব্যক্তি আৰু সামাজিক সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰ সাধনৰ অন্যতম মাধ্যম হিচাপেও চলচ্চিত্ৰ পৰিগণিত হৈ আহিছে। সাংস্কৃতিক ভাতৃত্ববোধ গঢ়ি তোলাৰ দিশতো চলচ্চিত্ৰই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। একোখন চলচ্চিত্ৰ হৈছে সৃষ্টিশীল প্ৰকাশৰ মাধ্যম আৰু এখন সমাজৰ প্ৰতিবিম্বস্বৰূপ। চলচ্চিত্ৰই এটা জাতি, যুগ আৰু প্ৰতিটো প্ৰজন্মৰ বিভিন্ন সময় তথা ইতিহাসৰ সাক্ষ্য বহন কৰি আহিছে। 20 শতিকাৰ আগভাগত এক গণমাধ্যম হিচাপে চলচ্চিত্ৰই ভাৰতৰ বিভিন্ন বৰ্গৰ মানুহৰ মাজত প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সৰ্বপ্ৰথম পৌৰাণিক কাহিনী তথা চৰিত্ৰৰ পটভূমিতে তাহানিৰ দিনত প্ৰথম ভাৰতীয় ছবিসমূহ নিৰ্মাণ হৈছিল। 1913 চনত মুক্তিপ্ৰাপ্ত দাদা চাহেব ফাল্কে পৰিচালিত ৰজা হৰিশ্চন্দ্ৰ আছিল
ভাৰতৰ সৰ্বপ্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন ভাৰতৰ পৌৰাণিক চৰিত্ৰ ৰজা হৰিশ্চন্দ্ৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল। দশক জুৰি ভাৰতীয় চলচ্চিত্ৰত পৌৰাণিক আৰু ঐতিহাসিক চৰিত্ৰসমূহ নৱপ্ৰজন্মৰ সন্মুখত উপস্থাপনৰ এক সোণোৱালী ধাৰা অব্যাহত আছে। ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় চলচ্চিত্ৰ জগতত সমসাময়িক ঘটনাৰাজিৰ আলমতো এনে বহু কথাছবি নিৰ্মাণ হৈছে যি দেশৰ চলচ্চিত্ৰ ইতিহাসৰ মাইলৰ খুঁটা স্থাপন কৰিছে। বহুতো চলচ্চিত্ৰই মানুহৰ বিবেকক স্পৰ্শ কৰি গৈছে। চলচ্চিত্ৰক মাধ্যম হিচাপে লৈ সমাজলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব পৰাটো দৰাচলতে একোজন পৰিচালক আৰু কলা কুশলীৰ দক্ষতাৰ পৰিচায়ক। ভাৰতীয় কথাছবি জগতৰ গৌৰৱময় যাত্ৰাৰ সহযোগী হিচাপে 1935 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত জয়মতী চলচ্চিত্ৰৰে অসমীয়া চলচ্চিত্ৰই সোণসেৰীয়া যাত্ৰা আৰম্ভ কৰিছিল। যোৱা 9টা দশকত বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আগুৱাই অসমীয়া চলচ্চিত্ৰই ভাৰত তথা বিশ্বৰ চলচ্চিত্ৰ জগতত এক সন্মানজনক স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমীয়া চিনেমাই অসমৰ চহকী সংস্কৃতিৰ ঐতিহ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। অসমীয়া চিনেমাৰ অনন্য কাহিনী, স্পন্দনশীল দৃশ্য আৰু হৃদয়স্পৰ্শী অভিনয়ে দৰ্শকক মোহিত কৰি আহিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিত অসমৰ সৌন্দৰ্য, লোককথা, সাংস্কৃতিক পৰম্পৰা আদি সুন্দৰকৈ প্ৰদৰ্শিত হৈছিল। জয়মতীৰ পৰৱৰ্তী সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী, ৰোহিণী কুমাৰ বৰুৱাৰ মনোমতী, পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰূপহী, কমল নাৰায়ণ চৌধুৰী বদন বৰফুকন, সুৰেশ চন্দ্ৰ গোস্বামীৰ ৰুণমী, ফণী শৰ্মাৰ চিৰাজৰ দৰে ছবিয়ে অসমীয়া ছবি জগতত এক বিশেষ ছাপ এৰি থৈ গৈছে। 1950 চনৰ পৰা অসমীয়া চিনেমাৰ ইতিহাসত এক নতুন ঢৌৰ আৰম্ভণি হৈছিল। ফণী শৰ্মা পৰিচালিত পিয়লি ফুকনে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবি ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। অসমীয়া চলচ্চিত্ৰ জগতৰ বিখ্যাত পৰিচালক নীপ বৰুৱা আছিল 50ৰ দশকৰ এক উজ্জ্বল নক্ষত্ৰ। তেওঁ পৰিচালনা কৰা প্ৰথমখন চিনেমা আছিল স্মৃতিৰ পৰশ। 1950 চনত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই চিনেমা পৰিচালনাৰ জগতখনত খোজ পেলাইছিল। ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত এৰাবাটৰ সুৰে অসমীয়া চিনেমাক এক নতুন ভেটি দি আধুনিক ঢৌৰ সৃষ্টি কৰিছিল। 1979 চনত প্ৰভাত মুখাৰ্জীৰ পুবেৰুনে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাত সফল হৈছিল। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত পুবেৰুনৰ প্ৰদৰ্শনৰ লগে লগে অসমীয়া চলচ্চিত্ৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চ মুকলি হৈছিল। 60 আৰু 70 দশকত অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আন এক পৰিৱৰ্তন ঘটিছিল। এই সময়ছোৱাত জীৱনী ভিত্তিক ছবিকে ধৰি বিভিন্ন ধৰণৰ চিনেমাৰ মুক্তি পাইছিল। সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱান, নীপ বৰুৱাৰ নৰকাসুৰ, ডক্টৰ ভূপেন হাজৰিকাৰ শকুন্তলা, প্ৰতিধ্বনি, লটি ঘটি, চিকমিক বিজুলী সেই সময়ছোৱাত মুক্তি পাইছিল। ব্ৰজেন বৰুৱাৰ প্ৰথমখন অসমীয়া কমেডি চিনেমা ইটো সিটো বহুতো মুক্তি পাইছিল। ব্ৰজেন বৰুৱাৰ ডাক্তৰ বেজবৰুৱাই অসমীয়া কথাছবি জগতত এক মচিব নোৱাৰা সাজ পেলাবলৈ সক্ষম হৈছিল। 70 আৰু 80 দশকত অসমীয়া চিনেমাই বহু ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অৰণ্য, ব্ৰজেন বৰুৱাৰ উপজা সোণৰ মাটি, আব্দুল মজিদৰ চামেলি মেমচাপ, অতুল বৰদলৈৰ কল্লোল, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ সন্ধ্যাৰাগ সেই যুগৰ এনে কেতবোৰ বিশেষ ছবি যিসমূহে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। 1976 চনত পদুম বৰুৱাৰ গংগা চিলনীৰ পাখিয়ে অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত বাস্তৱসন্মত কলা ছবিৰ ধাৰা মুকলি কৰিলে। 80 দশকৰ বেছিভাগ ছবিয়ে সংগীত দিশৰ পৰা অতিশয় উচ্চ মানৰ আছিল।
ডক্টৰ ভূপেন হাজৰিকা, ৰমেন বৰুৱা, জয়ন্ত হাজৰিকা, খগেন মহন্ত আদিৰ সংগীত পৰিচালনাত বহু অসমীয়া চিনেমাই জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিছিল। 1982 চনত জানু বৰুৱাই তেওঁৰ কথাছবি অপৰূপাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰখনত খোজ পেলাইছিল। হালধীয়া চৰাই, বাওধান খায়েকে ধৰি একাধিক ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ উপৰিও জানু বৰুৱাৰ ছবি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতত অসমীয়া ছবিক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিলে। একে সময়তে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, শিৱপ্ৰসাদ ঠাকুৰ, গৌতম বৰা, সঞ্জীৱ হাজৰিকা, মুনীন বৰুৱা, শান্তনা বৰদলৈ, মঞ্জু বৰা আদিয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক নিজস্ব সৃষ্টিৰাজিৰে অধিক চহকী কৰি গঢ়ি তুলিবলৈ সক্ষম হৈছিল। নতুন প্ৰজন্মৰ ছবি পৰিচালকসকলে সেই গৌৰৱ উজ্জ্বল ধাৰা আজি সফলতাৰে আগুৱাই নিছে। ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণ কমল লাভ কৰাৰ উপৰিও বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা বুটলাৰ লগতে অসমীয়া চিনেমাক এক নতুন মাত্ৰা প্ৰদান কৰিলে। নতুন প্ৰজন্মৰ ছবি পৰিচালকসকলে ভিজুৱেল মিডিয়ামটোৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰি নিৰ্মাণ কৰা ছবিসমূহে অসমীয়া ছবি জগতৰ এক সোণোৱালী জগতৰ ভৱিষ্যত বাৰ্তা বহন কৰিছে। নতুন প্ৰজন্মৰ তেনে এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন চলচ্চিত্ৰ পৰিচালক ৰীমা বৰাৰ অনুনাদৰ আজি শুভ মুক্তি হৈছে। বহু উল্লেখযোগ্য সফলতা স্বত্তেও অসমীয়া চিনেমাই বাজেটৰ সীমাবদ্ধতা, আন্তঃগাঁথনিৰ অভাৱ, মূলসুঁতিৰ ভাৰতীয় চিনেমাৰ পৰা পোৱা প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আজি এটা বিশেষ বাটেৰে আগবাঢ়িবলগীয়া হৈছে। অৱশ্যে আমাৰ চলচ্চিত্ৰ নিৰ্মাতা অভিনেতাসকলৰ আশাসুধীয়া প্ৰচেষ্টা আৰু দৰ্শকৰ সঁহাৰিত অসমীয়া চিনেমাই নিজৰ যাত্ৰা শক্তিশালীভাৱে অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰ মহোৎসৱ আৰু বিভিন্ন ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে আঞ্চলিক চিনেমাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ প্ৰচেষ্টা আজি আৰম্ভ হৈছে। সম্প্ৰতি ডিজিটেল আৰু ষ্ট্ৰিমিং প্লেটফৰ্মসমূহৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে অসমীয়া চিনেমাৰ দৰ্শকৰ পৰিসৰ বৃদ্ধি পাইছে। অৱশ্যে মই বিশ্বাস কৰোঁ যে আমাৰ চলচ্চিত্ৰ জগতখনে আগুৱাই যাবলৈ আমাৰ সন্মুখত থকা বহুতবোৰ সমস্যা আমি সমাধান কৰিব লাগিব। যোৱা কিছুদিন আগতে অসম চৰকাৰৰ মন্ত্ৰীসভাৰ এটা সমিতিয়ে অসমীয়া চলচ্চিত্ৰ জগতৰ সৈতে জড়িত ব্যক্তিসকলৰ লগত কথা বতৰা পাতিছিল। তেখেতসকলৰ লগত কথা বতৰা পাতি কেবিনেটৰ সেই সমিতিখনে আমাক কেইটামান বিশেষ পৰামৰ্শ আগবঢ়াইছে। অনাগত দিনত সেই পৰামৰ্শসমূহক আমি বাস্তৱত ৰূপায়িত কৰাৰ বাবে প্ৰচেষ্টা চলাম। মই এটা কথা অনুভৱ কৰোঁ যে অসমীয়া চিনেমাৰ যিকোনো ছবিৰ মুক্তি আমাৰ জাতিটোৰ বাবে এটা শুভ লক্ষণ। চিনেমাৰ মুক্তিক ৰাজনীতিৰ দৃষ্টিৰে চোৱা উচিত নহয়। চিনেমাৰ মুক্তিক সদায় কলা কুশলী আৰু আৰ্টিষ্টিক এক্সেলেঞ্চৰ দিশৰ পৰাই চোৱা উচিত। মই অনুভৱ কৰোঁ যে কেইটামান দিনত অসমৰ ৰাজনৈতিক পৰিৱেশে কৰবাত চিনেমা প্ৰযোজক পৰিচালকসকলৰ কথা বা পৰিচালনা বা কথা ছবিটো প্ৰভাৱ বিস্তাৰ কৰাৰ এক অনৈতিক পৰম্পৰা আমাৰ সমাজত দেখা দিছে। মই বিশ্বাস কৰোঁ যে এনে অনৈতিক পৰম্পৰাৰ পৰা আমাৰ বিভিন্ন এক প্ৰকাৰ ক'ব গ'লে সংবাদ মাধ্যমেই হওক বা আন সকলো ধৰণৰ মাধ্যম আঁতৰি থাকিব লাগে। কাৰণ প্ৰতিখন কথা ছবিকে আমাৰ জাতীয় জীৱনৰ আমি এক সম্পদ হিচাপে গণ্য কৰিব লাগে আৰু সেই সম্পদক জাতিটোৱে যিমান আটকধুনীয়াকৈ আগুৱাই লৈ যাব পাৰিব সিমানে আমাৰ জাতিটোৱে সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰিব। মই বিশ্বাস কৰোঁ কোনোবা ছবি কেতিয়াবা আমাৰ ছবি গৃহলৈ আহে যি কোনোবা এটা আইডিঅলজিক ৰিপ্ৰেজেণ্ট কৰে, কেতিয়াবা কোনোবা এটা ঘটনাক ৰিপ্ৰেজেণ্ট কৰে,
ইতিহাসৰ কোনো একোটা অধ্যায়ক প্ৰতিনিধিত্ব কৰে কিন্তু মই বিশ্বাস কৰোঁ যে ইতিহাস কেতিয়াও এটা প্ৰজন্মই নিলিখে ইতিহাস কেইবাটাও প্ৰজন্মই লিখে আৰু ইতিহাস কোনটো শুদ্ধ কোনটো অশুদ্ধ তাক লৈ বিতৰ্ক 4-5টা প্ৰজন্মৰ পিছতো থাকি যায় সিপাহী বিদ্ৰোহৰ সময়ৰ সিনেমা এখন যেতিয়া আমি প্ৰচাৰ কৰি তাৰ ওপৰত মানুহৰ দুটামত আজিও থাকিব যেতিয়া আমি বিদেশী বহিষ্কাৰ আন্দোলনৰ ওপৰত কিবা সিনেমা বনাব চেষ্টা কৰিম তাত দুটামত সদায় থাকিব আলফাৰ ওপৰত আমি কথা ছবি বনাব গলে তাতো দুটামত থাকিব কিন্তু এই দুইটা মতকে সহজভাৱে আমি গ্ৰহণ কৰি আমি আমাৰ মতটো সংশোধন কৰিব লাগে নে আমাৰ মতটো আমি আৰু এবাৰ ৰিইনফোর্স কৰিব লাগে সেই সিদ্ধান্ত দৰ্শকৰ কিন্তু আমি যদি কলা কুশলীৰ কলাসুলভ প্ৰতিভাক আমাৰ আদৰ্শৰ গণ্ডিৰে আমি বন্ধ কৰিব খুজো হি কেতিয়াও কলাৰ সৃষ্টিসুলভ বিকাশৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে মই আশা কৰিম যে অসমত বোলছবি চোৱাৰ এটা মানসিকতা গঢ়ি উঠক বোলছবিৰ কাহিনীতকৈ কলা কুশলীৰ অভিনয় আৰু আমাৰ যিসকল শিল্পী বা আমাৰ যিবিলাক ব্যক্তিৰ প্ৰচেষ্টাত সিনেমাখন নিৰ্মাণ হয় তেওঁলোকৰ গুণগত বিশ্লেষণ আৰম্ভ হয় কিন্তু কাহিনী বা ইতিহাসক আমাৰ দৃষ্টিৰে মাত্ৰ সেই সিনেমাখনত প্ৰতিফলিত নকৰাৰ বাবে আমি সিনেমাখনক সমালোচনা কৰাটো উচিত নহয় আমি সকলো বস্তু চোৱা সকলো বস্তু শুনা আৰু শেষত যিটো আমাৰ প্ৰয়োজনীয় তাক গ্ৰহণ কৰাৰ এটা গণতান্ত্ৰিক মানসিকতা আমাৰ সমাজত নিৰ্মাণ কৰিব লাগে যেতিয়ালৈকে সমাজত গণতান্ত্ৰিক মানসিকতা থাকিব তেতিয়ালৈকে শিল্পীসকলে আগবাঢ়িব পাৰিব যেতিয়া সমাজত গণতান্ত্ৰিক মানসিকতা নাথাকিব তেতিয়া শিল্পীৰ যিটো শক্তি সেই শক্তিও কেতিয়াবা গৌণ হৈ পৰে মই নিশ্চিতভাৱে আৰু এটা কথা বিশ্বাস কৰোঁ যে আমাৰ বোলছবি অভিনেতা অভিনেত্ৰী সকলৰ বাবে এখন শক্তিশালী মাধ্যম হৈছে সিনেমা যিকোনো বস্তু বা যিকোনো সমাজৰ ডেভেলপমেন্ট ইভলিউশনক আমি যেতিয়া গ্ৰহণ কৰিব নোৱাৰো এগৰাকী বোলছবি অভিনেতা কলা কুশলীৰ দায়িত্ব যে নিজস্ব মাধ্যমেৰে তাৰ প্ৰতিবাদ কৰা আৰু কাবাক যদি কিবা যদি আমি গ্ৰহণ কৰিব পাৰো তাকো আমি আৰু অধিক ৰিইনফোর্স কৰাৰ মাধ্যম হৈছে বোলছবি কিন্তু বোলছবিক এৰি থৈ গৈ যেতিয়া আমি আন মাধ্যমৰ জৰিয়তে আমাৰ মত প্ৰকাশৰ চেষ্টা কৰো তেতিয়া কৰবাত নহয় কৰবাত আমাৰ বোলছবিসমূহত তাৰ প্ৰভাৱ পৰে মই বিশ্বাস কৰো যে কলা কুশলীসকলৰ দায়িত্ব যে নিজৰ মাধ্যমটোক প্ৰতিবাদ আৰু যদি কৰবাত প্ৰতিবাদ নহয় তাক ৰিএফাৰ্ম এই দুইটাৰ মাধ্যম আমি বোলছবিৰ জৰিয়তে যিমানেই আমি কৰো সিমানেই আমাৰ উদ্যোগটো আগুৱাই যাব কিন্তু যেতিয়া বোলছবিৰ পৰিৱৰ্তে আমি ৰাজনীতিবিদে কৰা মাধ্যম এটাক আঁকোৱালি লওঁ সাংবাদিকে কৰা মাধ্যম এটাক আঁকোৱালি লওঁ তাৰ লগতে হাজাৰটা প্ৰশ্নবোধক চিনৰ উদ্দেশ্য আৰম্ভ হয় আৰু সেই প্ৰশ্নবোধক চিনে বহুতো দৰ্শকক বোলছবিৰ পৰা আঁতৰাই লৈ যায় মই বিশ্বাস কৰোঁ যে আমাৰ হাতত ইমান এটা শক্তিশালী মাধ্যম থকাৰ পিছত আমি আন এটা মাধ্যমক হাইজেক কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে আমি আমাৰ মাধ্যমৰ জৰিয়তে আমি আমাৰ মনৰ কথা কোৱাৰ যিমানে আমাৰ চেষ্টা কৰিম আমাৰ মাধ্যমটো আগুৱাই যোৱাত সহায় হয় আমাৰ মাধ্যমটো যথেষ্ট দূৰলৈ আগুৱাই যোৱাৰ বাবে এটা পথ প্ৰশস্ত হয় মই বিশ্বাস কৰোঁ যে অসমীয়া চিনেমাত এতিয়া সময় আহিছে আমি আমাৰ চিনেমাৰ কথা আৰু কাহিনীৰ লগত আমি আমাৰ ডিজিটেল যি ব্যৱস্থা হওক গ্ৰাফিক্স হওক সাউন্ড হওক আমাৰ গোটেই এক ক'ব গ'লে এটা ট্ৰান্সফৰমেশ্যনৰ সময় আজি আহি উপস্থিত হৈছে যদি দাক্ষিণাত্যৰ চিনেমাত সকলো ফালৰ পৰা সুন্দৰ কলা কৌশল যদি ৰিপ্ৰেজেন্ট কৰা হয়
আৰু আমাৰ চিনেমাই যদি পৰম্পৰাগত এক প্ৰকাৰ প্ৰদৰ্শনৰ দৃষ্টিভংগী গ্ৰহণ কৰি থাকে, তেতিয়াহ'লে সাধাৰণ দৰ্শক এজনক অসমীয়া চিনেমা এখন বুলিয়ে আমি চাব বাধ্য কৰিব নোৱাৰোঁ। বহু কেতিয়াবা আমাৰ প্ৰযোজকসকলে দুখ কৰে যে মই চিনেমাখন ইমান ভাল কৰিলোঁ, অসমীয়া চিনেমা মানুহে নাচালে। কিন্তু আমি যদি চাওঁ 2023 চনত, মই কেইদিনমান আগতে আমাৰ ক'ব গ'লে চিনেমা হল যিমান ভাৰতত চলায় তাৰ বৰ্ড অফ ডিৰেক্টৰ্ছৰ এজন ডাইৰেক্টৰৰ মই এটা ইণ্টাৰভিউ চাই আছিলোঁ। তেখেতে কৈ আছিলে যে কোভিডৰ পিছত মানুহে ইমান চিনেমা চোৱা আৰম্ভ কৰিছে যে তাক এতিয়া আমি হলত সময় দিব নোৱাৰোঁ, হলত আমি স্পেচ দিব নোৱাৰোঁ। প্ৰথমতে ভাবা হৈছিল যে OTPয়ে হলবিলাক নোহোৱা কৰি দিব নেকি, কিন্তু কোভিডৰ পিছত দেখা গ'ল যে OTP আৰু হল দুইটা সমানে আগবাঢ়িছে। এনেকুৱা নহয় যে আমাৰ কোনোবা এটা প্লেটফৰ্ম পিছ পৰি গৈছে। অৰ্থাৎ চিনেমাৰ দৰ্শকৰ অভাৱ হোৱা নাই, কিন্তু অসমীয়া চিনেমাই যদি আমাৰ কোৱালিটি দাক্ষিণাত্য বা বম্বেৰ আন ৰিজনেল চিনেমাবিলাকতকৈ যদি কম হয়, তেতিয়াহ'লে আমি দৰ্শকক 100 টকা 200 টকা হলত খৰচ কৰাৰ বাবে আমি বাধ্য কৰিব নোৱাৰোঁ। কৰবাত প্ৰতিযোগিতা, আমাৰ এটা প্ৰতিযোগিতাৰ মানসিকতা গঢ়ি উঠিবই লাগিব। আৰ্থিক সীমাবদ্ধতাৰ মাজতো আমি কেনেকৈ সেই প্ৰতিযোগিতাটো কৰিব পাৰোঁ, আমি কেনেকৈ আৰ্থিক সীমাবদ্ধতাৰ মাজতো আমি কেনেকৈ দৰ্শকক আমাৰ হললৈ আনিব পাৰোঁ, তাৰ বাবে মই ভাবোঁ যে নতুন চিন্তাৰ প্ৰয়োজন আছে। চৰকাৰৰ দায়িত্ব আছে, হলৰ সংখ্যা বাঢ়িব লাগে। ভাল ছবিৰ বাবে আমি কৰবাত বিত্তীয় সুবিধা আমি আগবঢ়াই দিব পাৰিলে আমাৰ প্ৰডিউচাৰসকল ইনস্পায়াৰ হ'ব। মই চৰকাৰৰ দায়িত্ব সম্পৰ্কেও সজাগ। মই আশা কৰোঁ যে সময় আগবাঢ়ি যোৱাৰ লগে লগে আন ক্ষেত্ৰসমূহ বিকাশৰ ক্ষেত্ৰত আমি যি ধৰণে দায়িত্ব লৈছোঁ বা আমি যি ধৰণে আগবাঢ়িছোঁ, অসমীয়া ছবি জগতৰ আমি উন্নয়নৰ বাবেও আমি নিশ্চয় বিশেষ ব্যৱস্থা হাতত ল'ম। আজি এটা আনন্দৰ দিন, মাঘ বিহুৰ দিন। মাঘ বিহুৰ দিনতে চলচ্চিত্ৰ নিগমে বহুদিনে মই ভাবোঁ আমাৰ অসমৰ নতুন ষ্টেণ্ডাৰ্ডত দিছ ইজ এ মাছ ডিলেইড প্ৰজেক্ট। আজিকালি আমি যি প্ৰজেক্ট হাতত লওঁ 3 বছৰৰ ভিতৰত আমি শেষ কৰি পেলাম। যিকোনো কাৰণতে এই প্ৰজেক্টটো 10 বছৰ ল'লে মই নাভাবোঁ যে দিছ ইজ এ ভেৰি লেণ্ডমাৰ্ক ইভেণ্ট টু চেলিব্ৰেট, কাৰণ মোৰ দৃষ্টিত নতুন অসমত কোনো প্ৰকল্প 10 বছৰ হ'ব নোৱাৰে, মেক্সিমাম 2 পৰা 3 বছৰ। যি নহওক, এটা পুৰণা ইতিহাস আছিল। আজি আমি এই পুৰণা ইতিহাসটোক এটা সুন্দৰ দিনত আমি সমাপ্ত কৰি এটা নতুন আৰু আমাৰ যুগমীয়া ইতিহাস সৃষ্টি হওক, তাকে কামনা কৰি ভোগালী বিহুৰ এই সুন্দৰ দিনত আমি আইদেউ অসমীয়া চলচ্চিত্ৰ জগতখনলৈ আগুৱাই দিছোঁ। মই বিশ্বাস কৰোঁ অনাগত দিনত অসমীয়া চলচ্চিত্ৰ আগবাঢ়ি যাব, আমাৰ চলচ্চিত্ৰ উদ্যোগ আগবাঢ়ি যাব, তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।